অ পাপা ফাকুৱা পালেহি নহয় কাইলৈ পৰহিলে পইচা দিয়া আকৌ নে তুমি আনি দিবা চালা ঘৰত চাউল দাইল তেল কিনিবলৈ পইচা নাই তাক ফাকুৱা লাগে অ কণ্টেলৰ চাউলকেইটা খাই আছো খোৱা বোৱাটোতো হৈ থাকিব ভাই ফেষ্টিভেল মেন এইবোৰ মনাব লাগে খাবলৈ নাপায়নো কেইটা মৰিছে ঐ ফাকুৱা নেখেলিনো কেইটা মৰিছে হে তই এনেকুৱা কথা নকবি আকৌ দেই মোৰ আগত দিয়া আকৌ পইচা চবে খেলিব নহয় সেইটো ফটাকা নিতে যাবই ময়ো যাওঁ তাৰ লগতে অ তাৰ বাপেকৰ পইচা আছে সি যাবই তই তাৰ লগত সেই ফে মাৰিলে নহব নহয় নালাগে যাব থ তুমি যদি তাৰ বাপেকৰ লগত ফে মাৰিলাহেঁতেন ময়ো এতিয়া তাৰ লগত ফে মাৰিব পাৰিলো হয় মাকহে সুধোংগে পাই অ মা মা অ মালিক আপুনি কবলৈ যাবনে কিনো গাড়ী যে উলিয়াই থৈছে আগফালে অ হয় মই যাম এতিয়া এফালে কোনফালে যায়নো মালিক চুটটাইটত এই টাউনলৈ যাওঁ কাম অলপ আছে লগতে ফাকুৱাও পালেহি নহয় এই ফাকুৱাৰ কাৰণে আকৌ ৰং চং ফিচকাৰী সেইবোৰ চব মাল লৈ আহিব লাগিব অ মানে আপুনি হলি বজাৰ কৰিবলৈ যায় অ ময়ো যাম দেই ধেত তই নালাগে যাব ঘৰত থাক মইবোৰ চব লৈ আহিমেচোন তই ইউজ কৰিবি নহয় আকনো কেলে যাব লাগে এই মালিক নিজে যোৱা মজাই বেলেগ অ নালাগে নালাগে ঘৰত থাক ঘৰ ৰখ মই ফটকে যাম ফটকে আহিম আপুনি যে সদায় এনেকেই কয় ৰ'দটো ওলালে দেই ৰাতি যে বৰষুণে দিছিলে অ পাপা বলা আকৌ ফাকুৱা নংগে আজি সবে আনিব ঐ চবে গু খালে তও খাবি নি ফটোৱা নকৰা না পাপা বলা বোলো ঐ বটুৱানী ইমান ধুনীয়া ডেক্সি কোলা পকক কেৰাহী কোলা পকত থাকোঁতে আকৌ সেইবোৰ আনে নে হে সেইবোৰকে ৰুকি ল'বিচোন ডেক্সি পকতো ৰুকি ল'বি লগত মিঠাতেল দি ল'বি কি ধুনীয়া ফাকুৱা সেইসোপা ঘঁহে নি কোনোবাই ইমান কোলা চালা গাত লাগিলে নাযায় অ সেইটোহে ৰিয়েল ফাকুৱা আকৌ ফাকুৱা তেনেকুৱাই হ'ব লাগে গাত লাগিলে নোযোৱা আমি আগতে সেইবোৰহে গঢ়ো কেৰাহী পকৰ ৰুকি ৰুকি তুমি ঘঁহি থাকিবা সেইবোৰ মোক ফাকুৱা লাগে ফাকুৱা আনি দিয়া তই যে বটুৱানী টেমাটো একদম গৰম কৰি পেলা আকৌ দেই কৰিমে ঐ তই ইমান দেৰি কৰিলি নে জল্দি আহ আহিয়ে আছোচোন আৰুনো কিমান য'ত আহিম অথনিৰ পৰা ৰখি আছো চালা আমনি লাগি গৈছে নাহিবি বুলিয়ে ভাবিছিলো আনলি নাই পইচা পপায়ে নিদিলে গালিহে পাৰিলে মাৰ পৰা খুজি 100 টকা এটা আনিলো আৰু কি পাওঁ পাম আৰু 2 পেকেটমান পালেও হ'ব বৈ অ তই চাইকেল নানিলি যে কিহত যাবিনো খোজকাঢ়ি নে কি আৰে বাইকত যাম গোলেচদা বাইকত কি বাইকত বাইকখন তোক দিব নে কিনো ধেত আজি বোলো গোলেচদাও যাব এইবোৰ হলি বজাৰ কৰিবলৈ তাকে আমিও যাম লগতে বৈ অ সেইটো কথা তই যে আকৌ এইবোৰ বেলেগ খবৰ ৰাখ দেই কিয়া বুলি ভাবতা হে ঐ ল'ৰাহঁত ইমান ধপলিয়াই কলৈ যাও আৰে ককা ফাকুৱা আনোংগে কৰ পৰা আনগে টাউনৰ পৰা কেলে আমাৰ এই গন্ধিয়া দোকানতে আছেচোন আকনো টাউন কেলে যাব লাগে আমাৰ এই গাঁও এইবোৰ ভাল নহয় দামো বেছি লগতে বৰ বালি মুখত ঘঁহিবই নোৱাৰি অ সেইটো বাৰু হয় এনেকুৱাই খিচখিচিয়া ঐ মুখত ঘঁহিলে মুখত চামৰা উঘালি পঠিয়াব সেইকাৰণে আমি টাউন যাওঁ একদম মিহি আনিম স্মুথ ঐ আনগে যা আমাকো দিবি ভোট তেতিয়াহ'লে মই আহিছো তই ভালকে চাবি আকৌ দেই ঘৰটো অ'কে বছ অ কাইটি ৰ'ব আমিও যাম তোমালোক ক'পা ওলালাহি আৰে আমি চব খবৰ ৰাখো না আপুনি কেতিয়া কলৈ যাব তই গম পাওঁ আমি আজি যাব বুলি সেইকাৰণে লগতে যাবলৈ আহিছো হয় নেকি কম বস্তু নহয় তেতিয়াহ'লে তোমালোক মই কাম এটা আছে তাকে বোলো সেই ফাকুৱাও আহোঁতে লৈ আহিম কিনি আমিও যাম ব'লক আমাৰো কিনিব আছে অ যোৱা যদি উঠা আৰু তেতিয়াহ'লে খালি নিজৰ নিজৰ পইচা লৈ ল'বা পইচা লৈ আনিছো আমি ব'লক সদায় যে তোমালোকে যাবলৈ পোৱা পাই মইহে নাপাওঁ ঐ তোলেচোন মই লৈ আনিমেই আকৌ তই কেলে যাব লাগে এহেঁতি সৰু কাৰণে লৈ যাওঁ আৰু অ আহিছো 1 hour later. আহক আহক ফাকুৱা ৰঙা নীলা বেঙুনীয়া গুঁৱৰ ৰঙৰ ফিচকাৰী আল্ট্ৰা এভৰিথিং অ ভাইটিহঁত সেইখন মস্তি দোকান ব'লা তাৰপৰাই লৈ লওঁগে সেইখন বঢ়িয়া আছে বহুত বস্তু উলিয়াই থৈছে ব'লক আহা খাউতকে লৈ লওঁগে চলো আহা ভাইটিহঁত একদম নিউ ষ্টক নিউ বস্তু নিউ ফিচকাৰী কি দিম কোৱা ৰ'ব বস্তুবোৰ চাবলৈ দিয়ক ল'ম নহয়
চাই থাকিবলৈ কিনো আছে আৰু কিনি লৈ যোৱা ঘৰত গৈ চাই থাকিবাগে নোচোৱাকে কিনিলে নহ'ব নহয়, ভালেই নে বেয়াই নে? মোৰ মালৰ ওপৰত সন্দেহে নকৰিবা, একদম টপ কোৱালিটি মাল। পতঞ্জলি দেখিছা নাই? পতঞ্জলি ফাকুৱা এনেকুৱা মিহি স্মুথ, মই কি ক'ম আৰু। হয় নেকি? আমাক বাৰু তেনেকুৱাই লাগিছিলে। এই খহটাবোৰ মাৰিবলৈও বেয়া, বালি বালি লাগে, লগতে স্কিনৰ কাৰণেও বেয়া। বেয়া বেয়া, একদম বহুত বেয়া। মই কৈছো নহয় স্কিনৰ কাৰণে আপোনাৰ ছাল একদম ভেকুলী ছালৰ লেখীয়া হ'ব, শহুলা শহুলি। আইঅ' কিন্তু মোৰ দোকানৰ যিটো ফাকুৱা নক'ব আৰু, এনেকুৱা মিহি। আপোনাৰ এইবোৰ হেৰি দৰকাৰ নাই, মুখত ঘঁহিবলৈ বেলেগকৈ ক্ৰীম চিম দৰকাৰ নাই, এই ফাকুৱাকৈ ঘঁহিব পাৰিব। কিমানকে দিছেনো এইবোৰ? এইবোৰ আপোনাৰ ব্ৰেণ্ড লৈ লৈ আছে, যেনেকৈ এইটো টেকেলি ফাকুৱা, বাতি ফাকুৱা, ৰং লৈ লৈ দাম বেলেগ বেলেগ। পেকেট নাই নি? আছে, পেকেটো আছে। তুমি পেকেটো ল'ব পৰা বা এনেকৈ খোলাকৈও ল'ব পৰা কেজি হিচাপে। কেজি তোমাৰ 500 টকা। ইমান দাম? দাম যদি ভচুৱামূৰীয়া দি দিওঁ, ভচুৱামূৰীয়া আছে নহয়, ভিতৰত বস্তাত থৈ দিছোঁ। একদমেই গোটেই সোপা বালিয়ে আৰু বালিয়ে আপুনি ঘৰ বনাব পৰা সেইসোপা ফাকুৱাই। নালাগে নালাগে বাৰু, ভাল কোৱালিটিয়ে ল'ম। এইবোৰ ফিচকাৰীবোৰ দেখুৱাবচোন। এই বন্ধুক ফিচকাৰীটো দেখুৱাব, সেইডাল দীঘলডাল নালাগে। ময়ো ল'ম এটা ফিচকাৰী। এই বন্ধুক ফিচকাৰীকেইটা তোমাৰ হ'ব 200 টকাকৈ, আৰু এই নৰ্মেল ফিচকাৰীটো হৈছে তোমাৰ 100। মই 100 টকা আনিছোহে, ফিচকাৰী এটাহে পামচোন, তাকো নৰ্মেলটো। ফাকুৱা কিনিবলৈ পইচাই নাই। ভাইটি আজিকালি 100 টকা লৈ বা বস্তু কিনিবলৈ আহেনে? আজিকালি 100 টকাত ভালকৈ হাগিবলৈও নাপায়। হ'ব, চিন্তা কৰিব নালাগে। 2 টাকে ফিচকাৰী এটা মই লৈ দিম, বাকী তোমালোকে ফাকুৱা নিজে কিনা। দিয়ক দিয়ক, ফাকুৱা দিয়ক মোক। 10 টকীয়া পেকেট আছে যদি 10 পেকেট দি দিয়ক, বেলেগ বেলেগ কালাৰৰ। 100 টকা হ'ব। 10 টকীয়া নাই, একদম ল' তোমাৰ 20 টকীয়া পেকেটৰ পৰাহে আছে। তেতিয়াহ'লে 5 পেকেট দিব, 5টা কালাৰৰ। ৰ'বা দিছোঁ। মোক হেৰি দিবচোন, সেই ফিচকাৰীত যে ভৰাই মায়ে পানীৰ লগত গুলি, বেলেগ লিকটীয়া, গাত লাগিলে নেৰাই, তেনেকুৱা ৰং দিব। সেইটো আছে আছে, দিম ৰ'বা। সেই তেনেকুৱা এটা মই যোৱা বছৰ পকত মাৰিলোঁ, আজিলৈকে যোৱা নাই ধান খে মাৰিও যোৱাব পৰা নাই। তেনেকুৱাই হ'ব লাগে। মোৰ যে তেনেকুৱা কিনিবলৈ পইচাই নাই, মই এনেকুৱা ফাকুৱাকে ভৰাই মাৰি দিম ফিচকাৰীত। চিন্তা নকৰিবি, মই লৈছোঁ নহয়, তই মোৰ পৰাই মাৰিবি আকৌ, দুইটাই ভগাই মেলি মাৰিম। পাপাৰ লগত হোলী বজাৰ কৰিবলৈ আহিছোঁ। তুমি ক'ত আছা ভূতদা? ধেই চালা, মালিকৰ লগত যোৱা হ'লেহে ভাল আছিলে দেই, ভণ্টিক তাতে লগ পালোহেঁতেন। সেইকেইটা গ'লেই নহয়, আকৌ সিহঁতৰকেইটাৰ পৰা মই যাবলৈ নাপাওঁ। নাই, মই ঘৰতে আছোঁ, মালিকহে গৈছে। বৰ ধুনীয়া চান্স এটা গ'ল। বৰ্তমানটো এনিটাইম মোবাইলডালকে পিটিকি নাহিবিচোন, একদম চুট মাৰি দিম আকৌ, সেই ক'ৰবাত পৰিবিগৈ হৈ ইফালে। কি কৰিলোনো মই তোমাক? গৈ আছোচোন। কি এনেকে কথা নকবি আকৌ দেই, মই মোক ভেৰনি মাৰি একদম চালা গছক মাৰি ধৰিম নেলটোতে, পকা ৰাস্তাতে পেলাই লৈ পেলাই আনি। অকল গালিকে পাৰি থাকা যে কি হ'লনো? যদি আনিবলৈ মন নাছিল আনিবই নালাগিছিল আকৌ ফাকুৱা কিনিবলৈ, আনি যে বকি আছাহি। তোক সেইটো কাৰণে বকা নাই নহয় মই, এনে চালা পগলা মানুহৰ লিখাকে দিনীয়াতে অকল মোবাইলডালকে পিটিকি থাকো, মোবাইলতে সোমাই যাবি। আগফালে কুকুৰ গো, গাহৰি গো, কিহক গো চাগে গছকি যাবি ঠিকেই নাই। ভাইটি, তোমাক মই এনেকুৱা 5টা কালাৰ দিছোঁ যিকেইটা তুমি বনাব নোৱাৰা, যেনে তোমাৰ পিংক, ব্লু এটচেট্ৰা। বনাবনো কোনকেইটা পাৰি? যেনে য়েল্ল', যিটো তুমি কিনিব নালাগে, গু ঘঁহা নহ'লে হালধি, আৰু ব্লেক নালাগে, ফুটছাই আছে। বগা নালাগে, চূণ আছে, চকমাটি আছে। গ্ৰীণ নালাগে, পুদিনা চাটনি আছে। ৰেড নালাগে, সেন্দুৰ আছে। সেইকাৰণে 5 পেকেট বনাব নোৱাৰা কালাৰ দিছোঁ, বাকী 5টা তুমি নিজে বনাই ল'বা, টোটেল 10টা হৈ যাব দেই। হ'ব। দিয়কচোন দিয়ক, ফিচকাৰী 2টা দি দিয়ক। কেনেকুৱাটো দিম? বন্ধুক লাগিব, বন্ধুকটো। সেই দীঘল সেইডাল নালাগে, সেইটো ফাল্টু। বন্ধুককে 2টা দি দিয়ক, 150 ল'ব। দাদা 150ত নোৱাৰিম, এইবোৰ লাভ নাথাকে, 10 টকা 20 টকা থাকেহে। 200ই লাগিব, লৈ যাওক। এইকেইদিন বৰ টানকে ধৰে ন আপোনালোকে, জানেই নহয় আৰু নিবই লাগিব, উপায় নাই, তো পুৰা দাম কৰি দিয়ে। ক'বই লাগিব, দুদিনীয়া খেলহে আৰু, দুদিনতে যিমান পাৰোঁ। আকৌ অহা বছৰ থাকি গ'লে আপোনালোকে ল'ব জানো এয়া ৰং? বাৰু দিয়ক দিয়ক, এই 2টা দি দিয়ক। আৰু সেই চিলিণ্ডাৰবোৰ কিমানকে? এইবোৰ চিলিণ্ডাৰবোৰ, এইবোৰ আপোনাৰ 2000 টকা। যি দামো। কম নহ'ব, 1500 মান। না দাদা, এইবোৰ ব্ৰেণ্ডেড মাল, কমাব নোৱাৰি। এইবোৰ 2000-1800 ল'মেই আৰু। দেখিছে নহয় চিলিণ্ডাৰটোৱে কিমান হেভি। গোলে চদা ইমান দামীটো ল'বনে? এইটো দামতচোন বেলেগ বহুত বস্তু পাব ন, ফাকুৱা চাকুৱা।
হয় কিন্তু এইটো লিখা মজাটো নাপায় নহয় আকৌ এইটো কেনেকুৱা মায়ে গোটেই ধোঁৱা ধোঁৱা লিখা কৰি দিয়ে দেখিয়ে ভাল লাগে অ' য়েছ দাম চাই কাম দাদা কাম এটা কৰক এই চিলিণ্ডাৰ দি দিয়ক এটা 1800 ল'ব বাকী আৰু এই ফাকুৱা চাকুৱা অলপ এনেকৈ পেক কৰি দি দিয়ক আৰু টোটেল আৰু বিলটো আমাৰ কিমান হ'ল কওক ৰ'ব দি আছোঁ চব পেকিং কৰি A few moments later. তেতিয়াহ'লে আমি গৈ থাকোঁ দাদা যাওক যাওক হেপ্পী হোলী আপোনালোকৰ জীৱন ৰঙেৰে ভৰি পৰক থেংক ইউ চেম টু ইউ অহ বোলে চৰ ললি অঁ হয় এয়া ললো আপুনিও আহিলে একেহে আৰু মোৰ এজনী ছোৱালী মানে এজনী ল'ৰা লিখাই আৰু ল'ৰাই যেনেকে প্ৰত্যেকটো বস্তু লাগে দিগদাৰ কৰে মোৰ এজনী একেহে চব লাগে তাকে লৈ আহিছো এয়া লাগে বুলি ক'লে ভালে আৰু দিয়ক লৈ দিয়ক আমাৰ ইয়াত লৈ হ'লেই গৈ থাকোঁ তেতিয়াহ'লে দেই বাৰু যা দাদা আহক কেনেকুৱা মাল লাগিব কওক পকত লাগিলে নোযোৱা নে যোৱা এনেকুৱা দিয়ক যাতে ধান খেৰাও চেণ্ট পেপাৰ মাৰি পক চেল খাই যায় কিন্তু ৰং নেযায় আইঅ' মা মৰিলো তেনেকুৱা দিয়ক